নমস্কাৰ, এয়া আছিল আমাৰ নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ দিনাৰ ভিডিঅ'। এইখন হৈছে আমাৰ নামঘৰৰ আসনখন। যোৱাবাৰ মই আমাৰ আসন প্ৰতিষ্ঠা কৰোঁতে এটা লং ভিডিঅ' দিছিলোঁ। যদি আপোনালোকে চোৱা নাই তেন্তে নিশ্চয় চাব বুলি আশা কৰিলোঁ। আৰু এইফালে মই নামঘৰলৈ বুলি গ'লোঁ আৰু গৈয়ে এয়া পায়স আৰু চাহ খাই ল'লোঁ। আৰু কি জানেনে, সেইদিনাখন মোৰ ভুলবশতঃ নামঘৰলৈ যোৱা ভিডিঅ'কেইটা ডিলিট হৈ থাকিলে আৰু আছিল ভিডিঅ', সেইবাবে মই দুদিনৰ ভিডিঅ' লগাই দিব লগা হ'ল। এয়া পাছৰ দিনাৰ কথা। মায়ে মই গ'লোঁ মামাহঁতৰ ঘৰলৈ, নাম কীৰ্তন আছিল। আহিয়ে চাহ খাই ল'লোঁ ধুনীয়াকৈ, আৰু তেওঁলোকৰ পুখুৰীৰ পানীখিনি ইমান ধুনীয়া চাফা। মই আহিয়ে চুলিখিনি ধুই ল'লোঁ আৰু বোলো আপোনালোককো দেখুৱাই দিওঁ। তাৰ পাছতে আম খাবৰ সময় হ'ল নহয়। সিহঁতৰ ঘৰত মানে আমাৰ মামাহঁতৰ ঘৰত 7 নে 8 জোপা আম গছ আছে আৰু বিৰাট মিঠা হয়, বহুত টেষ্টি। যিহেতু নাম কীৰ্তন, সেইবাবে আকৌ প্ৰসাদ খোৱাৰ সময় হৈ গ'ল। তাৰ পাছতে এয়া পচলাৰ ভাজি লগতে সাঁজ, যিহেতু আমি আহোম পৰম্পৰা মতে আমাৰ কিবা অনুষ্ঠান পাতিলে সাঁজ দিয়া হয়। এইফালে আকৌ দবাপিটা বৰষুণ দিলে নহয়। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ, বাই।